নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া জ্ঞানলৈ। আৰু মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ডক্টৰ APJ আব্দুল কালামৰ কেইবাটাও অমৃতবাণী, যি আপোনালোকক জীৱনত আগুৱাই যোৱাত বহুত সহায় কৰিব। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আগলৈ চাওঁ। সপোন সেইটো নহয় যিটো টোপনিত দেখে। সপোন হ'ল সেইটো যি সপোন পূৰণৰ বাবে টোপনি নাহে। কঠিন কামত বেছি আনন্দ পোৱা যায়। সেইবাবে সফলতাৰ আনন্দ পোৱাৰ বাবে মানুহে কঠিন কাম কৰা উচিত। সফলতাৰ কাহিনী পঢ়িলে তাৰ পৰা অকল কাহিনীটোহে পাবা। ব্যৰ্থতাৰ কাহিনী পঢ়িলে সফল হোৱাৰ উপায় পাবা। যদি তুমি কোনো এটা প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাই, চিন্তা নকৰিবা। নো শব্দৰ অৰ্থ হ'ল নেক্সট অপৰচুনিটি, অৰ্থাৎ পৰৱৰ্তী সুযোগ। জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক। জীৱনে শিকায় সময়ক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ, আৰু সময়ে শিকায় জীৱনৰ মূল্য দিবলৈ। ফেইল কৰি হতাশ নহ'বা। ইংৰাজীত ফেইল শব্দৰ অৰ্থ হ'ল ফাৰ্ষ্ট এটেম্প্ট ইন লাৰ্ণিং, তাৰ মানে শিকাৰ প্ৰথম ধাপ। বিফলতাই তোমাক সফল হোৱাৰ ৰাস্তা দেখাব। ধৈৰ্য দুৰ্বলতাৰ প্ৰতীক নহয়। দুৰ্বলতাৰ প্ৰতীক হ'ল খং। ধৈৰ্য হ'ল শক্তিৰ প্ৰতীক। কল্পনাৰ সাগৰত ডুবি নহয়, বাস্তৱতাৰ নৈত সাঁতুৰিব শিকা। তেহে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিবা। কোনোবাই যদি তোমাক সন্দেহ কৰে, দুখ নকৰিবা। মনত ৰাখিবা, সকলোৱে সোণ বা হীৰাকহে সন্দেহ কৰে। সেইটো আচল নে নকল, লোহাক কিন্তু কোনেও সন্দেহ নকৰে। তুমি তোমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰা, কিন্তু তোমাৰ অভ্যাসক সলনি কৰিব পাৰা, আৰু অভ্যাসে তোমাৰ ভৱিষ্যত সলনি কৰিব। ডক্টৰ APJ আব্দুল কালামৰ এই অমৃতবাণীখিনি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।